ডাৱৰীয়া বতৰ আজি আম খাব লাগিব ৰ'দ দিলেতো খাব নোৱাৰি ন ৰ'দ দিলে মানে ভয় লাগে জ্বৰ চৰ হ'ব বুলি এইটো ইমান চাপৰে আম আছে আপোনালোকক দেখাওছো খাবলৈ বহুত টেঙা হয় কিন্তু চাটনি বনাই খাবলৈ ভাল লাগিব সেইটো হে আকৌ সেইটো ইমান চাপৰৰ দাম লাগি আছে নহয় আমৰ লগত দিবলৈ পদিনা পাত ছিঙিছোঁ মানে পদিনা দি খালে ভাল লাগে আৰু খাবলৈ খাবিনে আমাৰ আম চাটনি ৰেডি হৈ গ'ল এতিয়া মই খোৱাতহে আৰু দেই